জুনমণি দাস 2 নম্বৰ বৰঝাৰ আগতে বাই আছিলো এতিয়া কাটি দিছে মেম্বাৰ সেক্ৰেটাৰী ইবিলাকে দেৱানী পদ্মত ইবিলাকে কাটি দিছে মেম্বাৰ ইয়াতে আছিল বিজেপি দলৰ আছিল এটা আপোনালোকে হুদিলে কি কয় আমি নাজানো কোনে কাটিছে মই অমুকত যা দিব অমুকত যা 4বাৰ মান কাগজ দিছো এটাও দিয়া নাই মই দিনে হাজিৰা কৰি খাও একদিন হাজিৰা নকৰিলে মই খাব নোৱাৰো তে মোৰ হাজবেণ্ডৰ কাম নকৰে হেনুকা মই নিজে চলাই আছো এতিয়া যদি মই নাপাও কোনে পাব ধনী মানুহবিলাকে এনজয় কৰি থাকিব হেৰি লৈ অৰুণোদয় লৈ কাপোৰ কিনিব হেৰি কিনিব মইতো কাপোৰ নিকিনো মোৰ পেটত ভৰাব লাগে তেতিয়াহে মোৰ সংসাৰ চলিব তে আৰু মই নাপালে কোনে পাব সরকারে কি আহ্বান জানাবো কি জানাম সরকারে দিলে অকলে লেংৰা খুৰাবিলাকক দিয়ক আৰু সব কাটি দিয়ক সব ডাঙৰ মানুহবিলাকে পাই আছে আমাৰ নিচিনা দুখীয়া মানুহ পাৱাই নাই হিমালী হাজং হাজং বস্তি এতিয়া কাটি দিছে নাপায় বিজেপিয়ে কাটি দিছে পাৰ্টি মানুহ ঘৰত মানে মোৰ ছোৱালী আছে আৰু ল'ৰা এটা আছে আৰু মোৰ শাশুড়ি আছে মালিক নাই মালিক ঢুকাইছে মালিকটো 8-9 বছৰ মান হ'ব নেকি ঢুকাটো সৰু থাকোঁতে ঢুকাইছে ল'ৰা ছোৱালী বিজেপিৰ ইয়াৰে মানুহক কৈছিলে তেওঁলোকে কিয় কাটি দিছে বুলি মই মানে কোৱা নাই মই ক'তো যোৱা নাই ঘৰতে আছোঁ কাগজ পাতি জমা দিছোঁ নামটো এইবাৰ অহা নাই এতিয়া মোৰ অসুবিধা হৈছে কামো নাই এতিয়া মই কেনেকৈ খাম এতিয়া মোৰ একো কাম বন নাই একো নাই কেনেকৈ মই চলিম সেইটোৱেতো এতিয়াতো মোক দিবই লাগিব চৰকাৰে মনিকা মণ্ডল 2 নং বৰঝাৰ তিনালি এতিয়া 3 মাহ ধৰি বন্ধ হৈ আছে এতিয়া হুদি আছো মানে মিঠুনটো হুদছো মিঠুন কয় যে মই কৰা নাই বিশাল মল্লিকৰে কৈ আছো বিশাল মল্লিক কৈ আছে যে তোমাৰ ৰেশন কাৰ্ড নাই পৰাম কৈছি তোৰ দেউতা তাত বনাব গৈছো তোৰ দেউতাই কৈছে যে নালাগে তোৰ মা দেউতাৰটো দেই হ'ব তুই অকলে ছোৱালী এটা ছোৱালী হৈছিল মোৰ বিকলংগ ছোৱালীটো মৰিছে 3 বছৰ হৈ তাৰ কাৰণে মোৰ ৰেশন কাৰ্ডটো হোৱা নাই মই মানে দেউতা মা দেউতাৰ তাৰ পৰত থেকে পাই আছো আর কি অৰুণোদয়খন তেতিয়া 3 মাহ ধৰি কাটি দিছে তাৰপিছত মই গাঁওবুঢ়াৰ তাতে জমা দিছো মিঠুনক হুদছো মিঠুন মণ্ডল তাক হুদছো বিজেপি দল বিশাল মল্লিক এইবিলাক তাৰপিছত মই হুদছো কয় মই বোলে ধনী মানুহ মই এদিন যদি কাম নকৰো কেনকে খাম মই কাম কৰা ছোৱালী হয় তাৰপিছত আর মোৰ মা দেউতাৰ 1 কাটা মাটিও নাই আদি ঠিকা কৰি খাই থাকি বাবাটো পগলা তেজপুৰ মেণ্টেল হস্পিটালত দেখাব লাগে মাহত যাই কিনি ওষুধ আনবা লাগে তো মই কেনকে চলিম বাইখন সৰু মই ডাঙৰ ছোৱালী 3জন ভাই ভনী মোৰ সৰুটো সেইটো আমবাগান বিয়া হৈছে নগাঁও আর আমার সৰু ভাইটি পৰি আছে এটত আর কাম কৰা মানুহ নাই ঘৰত